নমস্কাৰ, পুনৰবাৰ মোৰ দাপন্তি সিং ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কোঠাৰী আয়োগ, যিখন নেকি ভাৰতীয় শিক্ষা আয়োগ বুলি কোৱা হয়, তাৰ ওপৰত এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ। যদি ভাল লাগে প্লিজ লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, যাতে মই নতুন নতুন ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ উৎসাহ পাওঁ। আজি কোঠাৰী আয়োগ মানে যিখন নেকি ভাৰতীয় শিক্ষা আয়োগ বুলি কোৱা হয়, এইখন মানে এজন ব্যক্তিয়ে, যিজন আছিলে DS কোঠাৰী, তেওঁ সভাপতিত্ব মানে তেওঁৰ নামেৰে এই আয়োগখনৰ নামকৰণ কৰা হৈছে কোঠাৰী আয়োগ হিচাপে। ভাৰতীয় শিক্ষা ব্যৱস্থাটো আজি পৰ্যায়ত পাওঁতে নিশ্চয় বহুতো মানে ব্যক্তিয়ে আৰু বিভিন্ন আয়োগৰ প্ৰচেষ্টাত আজি অৱস্থাত উপনীত হৈছেহি। ভাৰতৰ শিক্ষা আয়োগটো অতীজৰ পৰা যিটো নেকি উড ডিবেটছৰ পৰা আৰম্ভ কৰি বিভিন্ন কমিটিবিলাকে ভাৰতীয় শিক্ষা ব্যৱস্থাটো আগবঢ়াই নিবলৈ সময়ে সময়ে বিভিন্ন বৈঠক আৰু কমিটি আয়োগ কৰিছিলে, আৰু সেই আয়োজনৰ ফলস্বৰূপে আজি আমাৰ এই শিক্ষা ব্যৱস্থাটো আজি পৰ্যায় পাবলৈ সক্ষম হৈছে। কোঠাৰী আয়োগ ৰাষ্ট্ৰীয় শিক্ষা আয়োগ নামেও জনা যায়। ভাৰতবৰ্ষৰ দৰে এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ সকলোৰে মাজত ঐক্য, সংহতি, ভাতৃত্ববোধ শিক্ষাদান স্থাপনৰ বাবে ভাৰত চৰকাৰে 1964 চনত এখন শিক্ষা আয়োগ গঠন কৰে, আৰু এই আয়োগখন ভাৰত চৰকাৰৰ শিক্ষা ব্যৱস্থাত ভাৰতৰ সকলো স্তৰত সৰ্বসাধাৰণৰ উপযোগী কৰি তুলিবলৈ পৰামৰ্শ আগবঢ়াইছিল। কোঠাৰী আয়োগৰ সকলো দিশত শিক্ষা, বৃত্তিমুখী শিক্ষা, কৰ্মমুখী শিক্ষা আৰু সকলো দিশৰ ওপৰত এই আয়োগখনে গঠন কৰা হৈছিল। বিশেষকৈ মাধ্যমিক শিক্ষা উন্নতিৰ ক্ষেত্ৰত কোঠাৰী আয়োগৰ বহুতো বৰঙণি আছে। এটা জাতিৰ ভৱিষ্যত নিৰ্মাণ কাৰ্য শ্ৰেণীকোঠাৰ ভিতৰত নিৰ্ভৰ কৰে। এই যিটো নেকি বাক্যাংশ আছে, এই বাক্যাংশটো কোঠাৰী আয়োগৰ এটা মূল নীতি হিচাপে বিবেচনা কৰা হয়। ইয়াত বিভিন্ন কোঠাৰী আয়োগৰ কৰ্মশিক্ষা পদ্ধতি প্ৰাসংগিকতা বিলাক কৈছে, আৰু সমাজত সংহতি আৰু ঐক্য স্থাপনৰ ওপৰতো কোঠাৰী আয়োগে গুৰুত্ব দিছে। কোঠাৰী আয়োগৰ বিভিন্ন উদ্দেশ্যসমূহ দিয়া আছে: শিক্ষা আৰু উৎপাদনমুখিতা, জাতীয় ঐক্য আৰু সংহতি স্থাপন, শিক্ষা আৰু আধুনিকৰণ, লগতে মূল্যবোধৰ বিকাশ ঘটোৱা, আধ্যাত্মিক, নৈতিক আৰু সামাজিক সকলো দিশৰ শিক্ষাৰ্থীৰ মাজত মূল্যবোধ সৃষ্টি কৰি তেওঁলোকৰ এটা সুচৰিত্ৰ গঠনৰ ওপৰত গুৰুত্ব কৰিছিলে কোঠাৰী আয়োগে। ধন্যবাদ।